তো ফাইনালি আমি আহি পালোহি মাজুলী মাজুলী পালোহি ও শেষ শেষ ফাইনালি পানী পানী পাই গ'ল তো বহুত দূৰ আহিলো এতিয়া যাওগৈ মোবাইলটো থৈ আহোগৈ তো সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা অন্য ব্লগ চালৈ বিপৰীতে মই এটা মিছনত গৈ আছোঁ আজি গছৰ বান্দৰ কেইটামান উঠি আছে আমাৰ মানে মধুৰিআমবিলাক সিহঁতে চেছ কৰি পেলাইছে সেইকাৰণে এতিয়া মধুৰিআম খাব নাপায় ভেলকৰ গছৰ ওপৰত দিয়ে সিহঁতক মানে এসেকা দিব লাগিব আমি এটেক কৰিম চব গৈ আছোঁ আৰু এইফালে গামোচা কিয় লৈ আনিছে গা ধুবলৈ দমকল বেয়া হ'ল মানে সিহঁতৰ ওয়া এডভান্স দিলে হা ঐ মোবাইল মাৰি লাগিলে মাৰিম দে দিলে হা দিছি হা এইকেইটা বলুৱা বান্দৰকেইটা মলুৱা বান্দৰ আমাৰ গছৰ হাৰিবিলাক মধুৰিআমবিলাক ইহঁতকেইটাই নাইকিয়া কৰে সদায় সদায় এইটো এটা আৰু এইটো এটা বেয়া কৰি দিছে এইবিলাক পাহাৰবিলাক কাটি কাটি ইহঁতক মানে থাকিব নোৱাৰা কৰিলে এতিয়া আহি কিনে আমাক অশান্তি দিয়েহি আমাক মই এটা মাৰি দিম বুলি ভাবিছোঁ এইটো ভেন্দি নালাগিলে এয়া পানী মানে পূৰা ইয়াৰ পাইছেহি পথাৰ ইহঁতে মানে গা ধুব দমকল নাই বোলে ঘৰত বেয়া হ'ল তোমালোকে গা ধুবা নেকি পানী বহুত দ হৈ গ'ল ইয়াৰ চাওক বহুত বাঢ়িছে আচলতে গা ধুব মন যায় কিন্তু মানে আজি শনিবাৰ যে শনিবাৰ বোলে গা ধুব নাপায় আমাৰ জন্ম শনিবাৰ যে মৃত্যু শনিবাৰ তো এইটো হৈছে পথাৰৰ পানী যদিও মানে দ হৈছে ইমান এইখিনি এইটোতো এটা পুখুৰী আছে এইখিনি বহুত দ হ'ব তো ফাইনেলি আমি আহি পালোহি মাজুলী নদীৰ মাজত তো বহুত দিনৰ পৰা মানে ভাবি আছিলোঁ মাজুলী যাম বুলি ফাইনেলি আজি মাজুলী পালোঁ আহি মাজুলী সেই কেনেকুৱা লাগিছে ভাল লাগিছে আহি আমাৰ মাজুলী ঘৰ আছে মাজুলী এইখিনিহে মাজুলী সেইখিনি মাজুলী নহয় সেইখিনি ব্ৰহ্মপুত্ৰ ভূ লৈ পেলাই গা ধুৱে কিন্তু কলগছে বিচাৰি পোৱা নাই ইহঁতৰ ঘৰত আছে দুপাত দিব বোলে ইহঁতৰ ঘৰত দুপাত নহয় এপাত অঁ এপাতহে দিম কৈছে কলগছৰ জোগাই হোৱা নাই সিহঁতে আকৌ কি কয় ভূ বোলে বনাই হেনে গা ধুব মনত ফূৰ্তি আজি ইহঁতৰ কলা খাব 5 টকা নিদিব বেলেগে পানী আহিলে চাউল কিবা দালি এইবিলাকৰ মানে সাহায্য বিচাৰি যায় কিন্তু আমাৰ ইহঁতৰ আকৌ পানী আহিলে কলগছ বিচাৰি যায় মানে এখন জেগাখন আমি ইয়াতে পুহিছিলোঁ এখনে প্ৰথম স্কুলখন য'ত আমি মই মানে শিক্ষা লাভ কৰিছিলোঁ এতিয়া সাহায্য বিচাৰি গৈ আছে কলগছ সেই বান্দৰকেইটাক দেখি এনে কুকুৰকেইটা ফুকি যায় সেই বান্দৰকেইটাক দেখি কুকুৰে ধৰিলোঁ ফাইনেলি পাই গ'লো ন কলগছ পোৱা নাই তগাই যে আছা কল লাগি আছে কল পুৰা মানে পকি কৰি মানে কিবা বেয়া হৈ গৈছে তথাপি খোৱা মানুহ নাই হা ইচ্ছা কি নাম পে কলগছ দিয়ে দো लेकिन ये साला कर क्या रहा है यहाँ पे নতুন এজন এড হৈছে তুমিও গা ধুবা নেকি ফুৰত লাগিব আমাৰ মৰিয়াতে বান্দৰকেইটাৰ নাম ইয়াত আহিব 1 নম্বৰ বান্দৰ 2 নম্বৰ বান্দৰ আৰু 3 নম্বৰ ধুনীয়া ধৰিছে ফাইনেলি আমি গন্তব্য স্থানত পালোঁ আহি ইয়াতে মানে বনোৱা হ'ব ফুৰখন কেনেকৈ বনায় ইহঁতে আপোনালোকক দেখাম মই সাপৰ ভয়ত নাম গাই গৈছে এজন দুজন 3-4জনে কামত লাগিছে সেইজনে চাই আছে ইয়াক উঠিব দিবি জানো তহঁতে মুখতে কি মাৰিবা মুখতে কি মাৰিবা কি হাত
অঁ চৰ মাৰিবা আচ্ছা সেয়া ভিডিঅ' বনোৱাৰ লগতে আহি গ'ল এনেই মানে ইয়াতে আছিলে ৰৈ চাই আছিলে ভিডিঅ' বনোৱা দেখি মানে কামটো দেখাবৰ কাৰণে আহি গৈছে তো আমাৰ কলগছ আহি আছে জয় মাতা কি কৰে তো বাঁহ পাই গ'লে আমাৰ যোগাৰ হৈ গ'ল বাঁহৰ এবাৰতে হৈ যাব না তো আমাৰ বিকিয়ে এইফালে লাগি আছে কামত তো ui xè múc mẹ এইবিলাক চাওক পানী পুৰা মানে পৰি আছে এইফালৰ পৰা ওপৰৰ পৰা এয়া চাওক বান্দৰ উঠি গৈছে গছত আছে বাইদেউ নহয় ন এখন লাগিব নেকি পানীত পৰিলে শেষ হয় পানী নেপেলাবা দে সেইটো বেয়া হ'ব এনে ফুটা ওলাই আছে চেচি মই খাম আছে মই আছো মই ভিডিঅ' কৰাকৈ আছো অলপ অলপ দেই ভূ বনো অ' চেচ চেচ গায়ব সেইখিনি আছে যা সেইখিনি যাওঁ সেইখিনি নাযায় ক'ত এইটো ডুব যায় পানী থকা বস্তু ডুব যায় নি নাই ক'ত এয়া দি ভূ বনাব পাৰিম দে ফাইনেলি দুপৰীয়া সাজটো হৈ গ'ল ওলাই গ'ল পানী প্ৰথম পাইছে কাৰণে তো এইফালে আমাৰ গাৰু বনাই দিছে পুৰা শুবলৈ ইয়াত অঁ এইটো ধুনীয়া গাৰু কেনেকুৱা লাগিছে গাৰুটো সুন্দৰ লাগিছে ন দুটা তো ফাইনেলি বহুতো কষ্টৰ মূৰত ভূ হৈ গ'ল এতিয়া আমাৰ ঠেলিব লাগিব ইয়াত ঠেলি এনে জোৰ লগাই এইফালে মানে পানীত পেলাব লাগিব না জয় আহোম কি জলদি জলদি গৈছে ফাইনেলি পানী পাই গ'ল তালৈ আমি সিফালে গৈ আছো আমি গৈ আছো বাই বাই ব'ল ফাইনেলি ইহঁতে সিফালেদি যাবগৈ দুটা কেনে বেজ হৈছে ন অঁ দুটাকে উঠিম না আমি ইফালে হৈ গুচি যাম আমি গৈ আছো নাৱৰীয়া মেলি দে কি কি জানো কাৰণে ক'ব দিছোঁ তো ভেন্দিয়ে মানে পুৰা অপেক্ষাত আছে এইফালে আহিয়ে পোৱা নাই আমি ৰৈ আছোঁ এইফালে আমি পুৰা ৰৈ আছোঁ গাড়ী পুৰা আহি গৈছে নাওখন এতিয়া আমি মাজুলীলৈ যাব লাগিব মাজুলীলৈ যাওঁ হা লগাই লওঁ মই মাজুলীলৈ গৈ থাকোঁ তো আকৌ এবাৰ মাজুলী পালোঁহি আমি ইয়াতে ভূখন মানে চলাম যিহেতু সেইখিনি মানে বাম আছে সাঁতুৰিব কৰিব ভালকৈ নাজানো এইখিনি অলপ দ আছে এইখিনিৰ পৰা অলপ পাৰ হ'লে পালোঁগৈ এইখিনি যদি উল্টা পুল্টা হয় মোবাইল চেক মানে পুৰা ৰিক্স ৱাটাৰপ্ৰুফ হ'লেও মানে মোবাইলটো ভিতৰত গ'লে নাপাম নহয় কোনে বিচাৰিব আমাৰ ভূ আহি আছে মাজুলীলৈ মৰিগাঁৱৰ পৰা মাজুলীলৈ আহি আছে আমাৰ জোখটো লৈছে কিমান দ এইখিনিয়ে দ বাৰু যাব পাৰিম তালৈ জোখটো লৈ হৈ গ'ল তো জোখটো লৈ হৈ গ'ল এতিয়া মই যাব লাগিব তাত বিক্ৰমে মোক নিবলৈ আহি আছে
মানে যুগটো এটা কাৰণ হৈছে মোবাইলটো ৰিস্কি আছে ন মোবাইলটো যদি পানীত পৰি যায় মানে দিগদাৰ হ'ব ন পোৱাৰ বিচাৰি পোৱাতে টান হ'বতো সেইটো কাৰণে মানে যুগটো লৈ ল'ব দিলোঁ সিহঁতক এতিয়া বিক্ৰমে আহি আছে বিক্ৰমে মই অলপ ঘূৰিম তাৰপিছত গা ধুম ঘৰলৈকে যামগৈ আৰু ৰৈ আছোঁ পূৰা ইহঁতে অহাই নাই এতিয়ালৈ তো ফাইনেলি ওচৰ পালেহি মই ৰৈ আছোঁ তেতিয়াৰ পৰা এতিয়া আহিছে এতিয়া যাব লাগিব মোবাইলটোহে অলপ ভয় লাগিছে যিহেতু ৰিস্ক আছে ন তোৰ কথা দেই মোবাইলৰ কথা নহয় এখন ডুব যাব নাযায় নহয় নাযায় দুটা উঠিলে নাযায় ন তই হাৰি গ'ল কি তো ফাইনেলি হেল্ল' গাইছ আমি মানে সাহায্য দিব আহিছোঁ তোমালোকক ফাইনেলি মানে পৰিলেও মানে বাচা জেগাখিনি পাইছোঁ আহি তো ফাইনেলি আমি আহি পালোঁহি বহুতখিনি দূৰ সিহঁতে আছে এই তাত আছে আমি ইয়াৰ পালোঁহি এপাক ঘূৰি যাওঁ তাৰপিছত গা ধুম যিহেতু আজি কম্পিউটাৰ ক্লাছ মানে যোৱা নহয় মোৰ শনিবাৰ শনি নালাগিলেই হ'ল আজি দিনত ভয়ে ভয়ে যিহেতু আহিছোঁ দ আছে বহুত দ এই দেখিছেনে কেনেকৈ গৈছে এখন এইকেইটা তাত আছে ক'ত মানুহকেইটা তো বহুত দূৰ আহিলোঁ এতিয়া যাওঁগৈ মোবাইলটো থৈ আহোঁগৈ অলপ গা ধুব লাগিব যিহেতু দুপৰীয়া হৈছে ন দুপৰীয়া নহয় সন্ধিয়াই হ'বগৈ বিক্ৰম মই পূৰা এতিয়া গৈ আছোঁ সি চলাই আছে যিহেতু মোবাইলৰ ৰিস্কি আছে এইফালে সহায় কৰিছে বাবলুক বহুত বহুত ধন্যবাদ ফাইনেলি নাওঘাট পালোঁহি কি বুলি কয় নাওঘাট পালোঁহি এইফালে বহুত সহায় কৰিছে বাবলুৱে বহুত বহুত ধন্যবাদ অঁ নামি দিওঁ নেকি মই নেকি থেংক ইউ তো ভাল লাগিল বহুত ভাল লাগিলে উঠিলোঁ মোবাইলটো বাচিলে এতিয়া আমি গৈ আছোঁ ইয়াত যিহেতু গা ধুব লাগিব চেণ্ডেলটো খুলিলোঁ এতিয়া মাজুলীৰ পৰা মই যাব লাগিব মৰিগাঁও এইকেইটা মৰিগাঁৱত আছে মৰিগাঁৱত এটা গা ধুব নাজানে সাঁতুৰিব নাজানে সাঁতোৰ শিকি আছে আহি পালোঁ ফাইনেলি গা ধুব লাগিব চবে যাম জিমনাষ্টিক এটা মাৰ তো মই যিহেতু এবাৰ জাপ এটা মাৰোঁ বাবলুক কেমেৰা দিছোঁ ভাগিলোঁ বাচা ধৰা নাই হেঠাক দিয়া মই মানে সাঁতুৰিম অঁ সাঁতুৰিব তই অঁ এনেকৈ লয়নে আমি দৌৰটো চাওঁ বহুত দিনৰ মূৰত পুখুৰীত দ ইমান আছে পূৰা গোটেইকেইটা ভাইটিকেইটাৰ লগত মানে শৈশৱৰ দিনটো মানে স্মৰণ কৰিব লাগিছোঁ সেইটো কাৰণে ভাইটিকেইটাৰ লগত গা ধুব আহিলোঁ তো জয় অসম তো ফাইনেলি বিক্ৰমক পানীত সাঁতুৰি দিলে মানে পানীত তিতি দিলে এইফালে বিকি এটা ফিলিপ মাৰিব তো সকলোৱে চাওক ফিলিপ এটা মাৰিব এই মানে ভয়ংকৰ ফিলিপ হ'ব এইটো ভয়ংকৰ ফিলিপ মাৰ চাপৰ দে মাৰ ভয়ংকৰ ফিলিপ এইটো দে মাৰ হেন্দি মাৰ সন্মুখত 5 জনৰ যাত্ৰা সেই মাজৰজনে কিন্তু ভেন্দি ফচি আছে আহিব নাই বাই বাই তো ফাইনেলি কথা ধুই এতিয়া ঘৰলৈ যাব তো ব্লগটো ইমানে সামৰণি কৰিছোঁ সকলোকে লগ পাম নতুন এটা ভিডিঅ'ত